মণিপুৰত PLA সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত শ্বহীদ হোৱা বাক্সা জিলাৰ কাহিবাৰী গাঁৱৰ সুমন স্বৰ্গীয়াৰী তেখেতৰ নশ্বৰ দেহ নিজ স্বগৃহত আহি পাইছেহি আৰু তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক তাৰে কামনা কৰি আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই থাকিব। বীৰ জোৱান সুমন স্বৰ্গীয়। ফায়ারিং করবো थांनाय नङा दे होमबाबो जोंनि बेलजों नालाय ना बेखौबो खालि दं जाबाय ha patau lagi Gusto ko din. Kasi nibo, gusto ko. Good! Good! Slogan! Just! Good. Come on, sus. Ready? Hi. Ready? Hi. Ready? Hi. Good.
खाली कर शॉट चेन की बदले शॉट बगल से लो खाले ना मेरा बटन हमने से तेज মোবাইলটো কৈছোঁ যে এইটো বহীটো লৈ বিয়া पिसी पाप माना দটা লৈ গোটেইবিলাক লৈ বিয়া मेरा बटन আনুহাম ৰাতি যাম মোৰ সময় নিলে তাৰমানে মোৰ চাইতে আছে মই কাম কৰিছোঁ যে তাকে মই বাবাও এতিয়া আছে তাৰমানে হ'ব যা এটাই আহ্বান যে আগন্তুক সময়ছোৱাত যাতে অসম তথা উত্তৰ পূৰ্বাঞ্চল সন্ত্ৰাসবাদ মুক্ত হওক উগ্ৰবাদ মুক্ত হওক কোনো অসমৰ যুৱক কোনো মাতৃৰ যাতে বুকু এইদৰে সন্ত্ৰাসবাদী কৰি উদং হ'ব নালাগে তাৰ বাবে চৰকাৰ হওক বা যিকোনো সংগঠন সকলে ব্যৱস্থা গ্ৰহণ কৰে আজি সমাজ চৰকাৰী শেষ বিদায়ী মুহূৰ্তত অসম চৰকাৰৰ দুজনকৈ মন্ত্ৰীয়ে উচিত আছে আমি তেওঁলোক দিছিল সন্ত্ৰাসবাদ মুক্ত কৰাৰ ক্ষেত্ৰত উগ্ৰবাদ মুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব আৰু এইদৰে তেওঁলোকে কৈছে চৰকাৰে বিভিন্ন সময়ত আলোচনা বিলোচনা চলাই আছে আৰু চৰকাৰে যি নচৰদে সেই নচৰদে মাজেৰে শান্তি প্ৰতিষ্ঠাবলৈ এইদৰে আমি এটা ভাৰতীয় সেনাবাহিনীৰ জনতা এটা সন্ত্ৰাসবাদ তেওঁলোকে উগ্ৰবাদ মুক্ত হ'ব লাগে আহিছে আৰু চিতাত সমস্যাসমূহ যাতে আলোচনা বিলোচনা শান্তি উঠাইছে আৰু এই দৃশ্য দেখুৱাইছে এক সুপ্ৰভাত পৰিৱেশ আমি কেতিয়াও সহজে মানি নলয় শ্বহীদ সুমন সেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ দিশে আগবাঢ়িছে আমি দেখুৱাইছোঁ শত সহস্ৰকে শেষ বিদায় দিবলৈ প্ৰয়াস কৰিছে আৰু সন্তান আৰু
Đi.